But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart straight through. I got issues in my head, I like you in my bed, but you keep me on red. Oh, everything is like a test. I better not text or I'll come off desperate. But if I lay down and I play dead and I কি চাই আছা ভাইটি? খুব প্ৰেক্টিছ কৰিছা ন? আপোনাকে চাই আছোঁ। এইটো ল'বলৈ মন আছে নি তোমাৰ? ল'বলৈ মন আছিলে। আছে? আৰু এতিয়ালৈকে তুমি ইণ্টাৰভিউ কিমান দিলা? মই এতিয়ালৈকে 20টামান দিলোঁ। দিলা ন? ঠিক আছে। দৌৰি থাকিলেই নহ'ব, তাৰ ওপৰত বহুত কিছুমান কাম কৰিব লাগিব। হয় হয় হয়। কিছুমান কাম কৰিব লাগিব, কিছুমান কাম নকৰিব লাগিব। হয় যদি মই তোমাক কিছুমান টিপছ দিব পাৰোঁ। যদি টিপছখিনি লাগে মোৰ অফিচত তুমি যাব লাগিব। যাবা? অঁ যাম যাম। যাবলৈ মন আছে? আছেতো নকওঁ। ঠিক আছে, আহি যাবা মোৰ অফিচত। অঁ হ'ব বাৰু। চাহ সোমাব পাৰোঁনে? অঁ আহা। অঁ বহা 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 বহা। অঁ ছাৰ, মই ভাবিছিলোঁ আকৌ তুমি নাহিবা বুলি। মই আকৌ ছাৰ আপুনি দিনত ব্যস্ত থাকিব। ভালে কৰিলে, ভালে কাৰণে খুব ভাল কৰিলে। অহা নাছিলোঁ, সেইকাৰণে গধূলি আহিলোঁ আৰু। একচুৱেলি মানে কি হয়, এতিয়া তোমালোকৰ ল'ৰাবিলাকে বহুত কষ্ট কৰে আৰু হয় ছাৰ, আজিকালি দেখিছোঁ ল'ৰাবিলাকে টায়াৰ পিঠিত বান্ধি দৌৰে। আগততো আমাৰ সেইবিলাক নাছিলেই, এইটো পথাৰ বোকাত দৌৰা মানুহ। তো আজিকালি ল'ৰাবিলাকে ইমান কষ্ট কৰে, বহুত কষ্ট কৰা ল'ৰা আছে আজিকালি। হয় হয়। কিন্তু মানে কি হয়, কিছুমান টেকনিক সিহঁতি নাজানে। হয়। তো মই তোমাক এতিয়া পৰামৰ্শ দিব পৰা ইমান ডাঙৰ মানুহো নহয়, কিন্তু তথাপিও তোমাক কিছুমান টেকনিক দিম বুলি মই অথনি কাগজ এখিলা লিখি থৈ দিছোঁ। হয়। আৰু দৌৰি থকা ল'ৰাবিলাকক ক'বলৈ মন যায়, কিন্তু সকলোকেতো এটা প্লেটফৰ্ম নাপাওঁ। তো আজি মোৰ চেনেলটো অন কৰি লৈছোঁ। তো মানে একচুৱেলি কি হ'ল, তুমি কিছুমান কাম কৰিব লাগিব। হয় ছাৰ। কিছুমান কাম নকৰিব লাগিব। মই স্ক্ৰীণত মানে পইণ্ট হিচাপে মই মানে দেখাই যাম আৰু তোমাকো কৈ যাম হা। তো 1 নম্বৰ পইণ্টটো হৈছে তুমি মদ, ভাং, বিড়ি, চিগাৰেট, যিবিলাক এলকহল জাতীয় বস্তু, সেইবিলাক দ্ৰব্য একদম বৰ্জন কৰিব লাগিব। তো মদ খাব নালাগিব, ধৰা চিগাৰেট খাব লাগিব। চিগাৰেট খালে কি হয়, মানুহৰ বহুত ষ্টেমিনাটো বহুত কমি যায়, ফোপনি ধৰে, দৌৰিলে ভাগৰ লাগে। গুটখাটো তাতকৈ মাৰাত্মক বস্তু, সেইটো খালেতো তোমাৰ যিটো হজম শক্তি, সেইটো হজম শক্তিটো কমাই আছে। তাৰ উপৰি তোমাৰ ভাত খাবলৈ মন যোৱা হ'ব, গাত এনাৰ্জি নাইকিয়া হ'ব। ভাত নাখালে কি হ'ব, তোমাৰ এনাৰ্জি নাইকিয়া হ'ব। মদ, ভাং, বিড়ি, চিগাৰেট এইবিলাক বস্তু কমপ্লিটলি বাদ দিব লাগিব। কিছুমান ল'ৰা আছে, মই চিগাৰেট দুহোপা দিহে মই দৌৰিব পাৰোঁ। হয়, এক্সেলেণ্ট মাৰি আহিছোঁ। তো সেইটোৱে কি হয়, সেই ল'ৰাটোৱে সেইটো ভাবি নাচায় যে যোনে শুনিব তাৰ ওপৰত কি মানসিকভাৱে প্ৰেছাৰ পৰিব। সিও এটা ধাৰণা কৰিলে যে চিগাৰেট খালে সঁচাকৈ দৌৰিব পাৰে নেকি, এনেকুৱা এটা ফিল হ'ব। গতিকে তেনেকৈ কোৱাবিলাকৰ পৰা সদায় আঁতৰত থাকিবা। মই এনেকুৱা কোৱা ল'ৰা ঢেৰ পাইছিলোঁ আগত, আমাতকৈ ডাঙৰ ল'ৰাবিলাক আছিলে। তো সিহঁতি আহি কয়, কালি চিগাৰেট দুহোপা দিহে দৌৰিছোঁ, একদম পূৰা মাৰিছোঁ এক্সিলেণ্ট। কিন্তু সিহঁতক আজিলৈকে চাকৰি পোৱা দেখা নাই মই। নিচাজাতীয় দ্ৰব্যবিলাকৰ পৰা সদায় আঁতৰত থাকিব। তো 2 নম্বৰ কথাটো হৈছে আমি কি হয়, আগতে শুই উঠিয়ে দৌৰিবলৈ যাওঁ, পানী গিলাচ খাওঁ, মুখ ধুলেও নুধুলেও নাই। তো সেইটো একদম বিৰাট বেয়া কথা। আৰু কিছুমানে কিবা খাই মেলি যায়, ধৰ বুট এবাটি বা মগু এবাটি এনেকৈ খাব লাগে। বুট ল'লে সদায় এমুঠি খাব লাগে। বুটটো হৈছে ফাইবাৰ থকা বস্তু আৰু অলপ গধুৰ টাইপৰ বস্তু, মানে হজম কৰোঁতে অলপ টাইম লাগে। গধুৰ একচুৱেলি লঘু আহাৰতে পৰে, কিন্তু বুটো বেছিকৈ খাব লাগে।
সদায় এমুঠিমান খাব লাগে নকৰিবলৈ তোমাক এইটোৱে কৈছোঁ যে কেতিয়াও খালী পেটত নদৌৰিবা আৰু প্লাছ তুমি পেটটো ফুল কৰিও তুমি নদৌৰিবা হয় হয় তাৰপিছত 3 নম্বৰ কেতিয়াও বিনা ৱাৰ্ম আপত তুমি দৌৰ প্ৰেক্টিছ নকৰিবা সদায় ব্যায়াম কৰাৰ আগত গাটো গৰম কৰি ল'বা আৰু মানুহৰ ভৰি কচকা হোৱাৰ চান্স থাকে হাৰ্ডিৰ মুচুকা হোৱাৰ চান্স থাকে তো সদায় ষ্ট্ৰেচিং কৰিবা আৰু অলপ গাটো গৰম কৰি ল'বা অলপ জগিং কৰি ল'বা জগিং কৰি তাৰপিছত ষ্ট্ৰেচিং কৰিবা তাৰপিছতে তুমি দৌৰিব লাগিবা কেতিয়াও হেভি লোড লৈ গাড়ী টায়াৰ লৈ দৌৰিছে ট্ৰাকত লৈ দিম এই বস্তুটো নানিবা তাৰপিছত তোমাৰ 4 নম্বৰ পইণ্টটো হৈছে কিছুমানে দৌৰোতে আকৌ কেনভাছটো পিন্ধে যিবিলাকৰ পাতল চুল একচুৱেলি সেইটো মানে এনেকুৱা টাইপ মই স্ক্ৰীণত দেখাই দিছোঁ নৰ্মেলি খোজকাঢ়িবলৈ নোযোৱা তো তাৰ কাৰণে এনেকুৱা হয় মানে স্পৰ্টছ শ্বু সদায় পিন্ধিবা আৰু স্পৰ্টছ শ্বুটো সদায় কোমল হ'ব লাগে আৰু কমফৰ্ট হ'ব লাগে বেছি টান পিন্ধিব নালাগে 5 নম্বৰটো হৈছে জিমত যোৱাটো মই বেয়া বুলি নকওঁ কিন্তু জিমত অকল যদি তোমাৰ ফ'কাছটো যদি এইটোত মানে ধৰক বন্ধু ধৰাত তো তেতিয়াহ'লে জিমত বডি বনোৱা টেষ্টলৈ তুমি নাযাবা হয় হয় কাৰণ তোমাৰ ফ'কাছটো হৈছে এইটো কিন্তু এইটো নহয় 5 নম্বৰ প্ৰশ্নটো আছে মানে টিপছটো আছে কেতিয়াও বেছি পানী নাখাবা হয় ছাৰ দৌৰাৰ আগত বা দৌৰাৰ পিছত হ'ল এইটো 5টা টিপছ তোমাক দিলোঁ হয় হয় তুমি দৰকাৰ হ'লে মোৰ কাগজখন লৈ যাব পাৰিবা পৰীক্ষা দিবলৈ যোৱাৰ আগৰ সময়খিনি কথা কৈছোঁ ইণ্টাৰভিউ দিবলৈ যোৱা আগৰ সময়খিনি আগদিনাখনিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগে কাৰণ মই বহুত ল'ৰা ছোৱালী দেখিছোঁ মানে এডমিটৰ ৰিকুৱাৰমেণ্টৰ মতে যিখিনি ডকুমেণ্টছ আছে তো ফাৰ্ষ্ট পইণ্টটো হৈছে তুমি কি কাম কৰিব লাগিব মানে ইণ্টাৰভিউ আগৰ দিনাখন প্ৰথম কামটো হৈছে তোমাৰ যিবিলাক ফটোষ্টেট কপি তোমাৰ যিবিলাক বিচাৰিছে ইণ্টাৰভিউ মানে ক্ৰাইটেৰিয়া যিখিনি তো নেচেচাৰী ডকুমেণ্টছ যিবিলাক তো সেইবিলাকৰ ফটোষ্টেট কপি আগদিনাখনি জেৰক্স কৰি থৈ দিবা ফটোষ্টেট কপি এটা এডভাৰটাইজমেণ্টটোৰ মতে যি ডকুমেণ্টছ লাগে সেইখিনিহে কৰিবা হা অৰিজিনেলখিনিৰ লগত একেলগে এটা ফাইলত থৈ দিবা তো 2 নম্বৰ হৈছে সদায় এটা পানী বটল লগত লৈ যাবা হয় আৰু এটা পেন আৰু এটা হোৱাইট মাৰ্কাৰ পেন মানে কি হয় হোৱাইট মাৰ্কাৰ মানে কাৰেকশ্যন পেন তুমিতো তোমাৰ ইণ্টাৰভিউ হ'ব পাৰে কেতিয়াবা 9:30 ডকুমেণ্টছ এভৰিথিং চাই মেলি কেতিয়াবা তোমাৰ 12টাত হ'ব পাৰে কেতিয়াবা 1:30 বজাতো হ'ব পাৰে ইমান সময়তো তুমি পানী খাই থাকিব নোৱাৰা আৰু সৰহকৈ পানী খালে তুমি দৌৰিব নোৱাৰিবা তো সেইটো কাৰণে এটা পানী বটল ঘৰৰ পৰাই লৈ যাবা বা কিনি হ'লেও লৈ ল'বা তুমি অলপ অলপকৈ খাই থাকিবা যাতে তোমাৰ মানে ডিঙিটো শুকাই নাযায় আৰু হোৱাইট কাৰেকশ্যন পেনটো ধৰক কিবা ভুল হ'লে শুধৰাবলৈ আৰু এটা কলমটো লৈ যাব লাগে 3 নম্বৰটো হৈছে তুমি দৌৰাৰ দিনাখন যিটো ষ্টাইলত দৌৰিছা ষ্ট্ৰেচিং কৰি তো ইণ্টাৰভিউ হোৱাৰ আগমুহূৰ্তত তুমি সেনেকৈ ষ্ট্ৰেচিং কৰিবা আৰু অলপ জগিং কৰি ৱাৰ্ম আপ কৰি ল'বা নহ'লে তুমি দৌৰি থাকোঁতে যদি ভৰিত মুচুকা হৈ যায় কাৰণ কিছুমান ফিল্ড বহুত বোকা থাকে কিছুমান ফিল্ডত বালি থাকে তো কিছুমান ফিল্ড কম খোৱা থাকে তো সেইটো কাৰণে ইণ্টাৰভিউ দৌৰিবলৈ যোৱা আগমুহূৰ্তত তুমি সদায় ষ্ট্ৰেচিং কৰি ল'বা বা ৱাৰ্ম আপ কৰি ল'বা বডিটো 4 নম্বৰ পইণ্টটো হৈছে ইউজ 100 মিটাৰ টেকনিক নিশ্চয় কি হয় বহুত ল'ৰাই দৌৰি থাকে কিছুমান ল'ৰাই ভাবে মই গোটেইকেইটাকে পিছফালে প্ৰথমতে ওলাই যাওঁ এইটো ভুল কথা কি হয় প্ৰথমতে যদি আপুনি ভাবে যে মই একদম দৌৰি ওলাই যাম গোটেই পিছফালে থাকোঁ যে সেইটো পিছত তুমি সেই ভেলচিটিটো এইটো বেগত তুমি দৌৰিব নোৱাৰিব পাৰা সেইকাৰণে তুমি সদায় ডেইলি কণ্টিনিউছলি যিটো দৌৰ ৰাফটাৰত প্ৰেক্টিছ কৰা সেইটো ৰাফটাৰতে প্ৰেক্টিছ কৰিবা কিন্তু তাতে এটা কথা আছে লাষ্ট যদি 5 পাক দৌৰিব বুলিছে 4.5 4 মিটাৰ গৈ আধা গলা তাৰ পৰা তুমি 100 মিটাৰ টেকনিকটো ইউজ কৰা হিলটো উঠাই লোৱা তো সেইটো 100 মিটাৰ যিটো স্পীডত দৌৰিব লাগে সেইটো স্পীডত দৌৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমাৰ অলপ হ'লেও এডভান্স হ'ব আৰু সেই ভালকৈ কভাৰ হ'ব তোমাৰ কিবা সুধিব লগা আছে মোৰ নাচাই এনেকুৱা হয় মানে দৌৰি থাকোঁ মানে কি কেতিয়াবা কেইপাক মাৰিলে পাহৰি প্ৰশ্ন সুধিছা তুমি মোক সেইটো কাৰণে তুমি ইউজ কৰিব লাগিব এইটো মোৰ ইয়াতো লিখা আছিলে পইণ্টটো অলপ বেকত আছিলে খালি ইউজ 10 ফিংগাৰ টেকনিক এই 10টা আঙুলি টেকনিকটো ইউজ কৰিবলৈ সদায় তো আজিকালি কি হয় 32 মিটাৰ দিলে আমাৰ দিনত আছিলে 16 তো কিছুমান ফিল্ড ডাঙৰ থাকে কিছুমান ফিল্ড সৰু থাকে তো সেইটো কাৰণে কি কৰিব লাগিব ছাপ'জ 5 পাক মানুহে নৰ্মেলি এইটো স্পীডত দৌৰে হাতটো ফ্লেট কৰে তো এপাক মাৰিলা নিশ্চয় 1 ফিংগাৰ ডাউন কৰি দিবা 2 পাক মাৰিলা 2 ফিংগাৰ ডাউন এইটো ষ্টাইল 3 পাক 4 পাক আৰু এইটো আছে আৰু তুমি দিয়া আৰু 100 মিটাৰ স্পীডত তো সেইকেইটাই কৰা আৰু নকৰা আছিলে বস্তুখিনি আৰু তাৰপিছত কি ক'ম সদায় ফ'কাছটো নিজৰ লক্ষ্যৰ ওপৰত সদায় লক্ষ্যটো স্থিৰ কৰিব লাগে যে মই চাকৰি কৰিমেই নাৰ্ভাছ ফিল কেতিয়াও কৰিব লাষ্ট পইণ্টটো হ'ল সেইটো যে তুমি কেতিয়াও নাৰ্ভাছ ফিল নকৰিবা
ভয় নাখাবা যে ইমান ল'ৰা আহিছে, ইমান পাৰিম নাই, ইমান ল'ৰা আহিছে, ইমান ছোৱালী আহিছে, পাৰিম নে নোৱাৰিম বা। কিন্তু মানে কি হয়, তোমাৰ লক্ষ্যটো স্থিৰ কৰি থাকিবা যে মই চাকৰি ল'মেই। নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিলেহে পাবা মানে। তো ৰিটেন এক্সামত কাৰণে তোমাৰ কি হয়, এনেই নৰ্মেলি আমাৰ ৰিটেন এক্সামবিলাকত প্লাছ মানে ক্লাছ তোৰ মোৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, ক্লাছ 7 to 10 মানে মেথছৰ কুৱেশ্যন আহিব পাৰে, আহেই প্ৰায়। তো আছাম হিষ্ট্ৰীৰ যিবিলাক লেটেষ্ট আপডেটৰ কিতাপ, তেনেকুৱা এখন কিতাপ কিনি ল'বা। তাৰপিছত লেটেষ্ট আপডেট হোৱা জেনেৰেল নলেজৰ কিতাপ এখন কিনি ল'বা, নতুন মানে যেতিয়া 2022 যি নতুনকৈ পাব্লিছ হৈছে। পুৰণাও পায়, নাপালেতো উপায় নাই না, কিন্তু বিচাৰিলে পোৱা যায়, ভগৱানকো পোৱা যায় বোলে বিচাৰিলে। তো হাই ভলিউমৰ কিতাপ কিনিবা পাৰিলে, পইচালে চালে নহ'ব। মানে ধৰা তুমি সৰু ভলিউমৰ কিতাপত যিমানখিনি থাকিব, ডাঙৰ ভলিউমত বেছিকৈ থাকিব, তেতিয়া তোমাৰ বেছি জ্ঞান পাবা তুমি। তো সেইটো কাৰণে হাই ভলিউম মানে ডাঙৰ ভলিউমৰ কিতাপ কিনিবা, জেনেৰেল নলেজৰ হওক, লেটেষ্ট আপডেট হ'ব লাগিব। তাৰপিছত ৰিজনিঙৰ কাৰণে আৰু স্পৰ্ট ৰিলেটেড যিবিলাক কুৱেশ্যন আহে, আমাৰ অসম পুলিচত প্ৰায় অসমৰ বুৰঞ্জীৰ বিষয়ে আহে, বাহিৰৰ খুব কমে আহে, কিন্তু পঢ়ি থ'লে লোকচান নাই। আৰু তুমি ইউটিউবত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আজিকালি, গাইড দিয়া। তো সেইবিলাকৰ পৰা অলপ সেই ভিডিঅ'বিলাক তুমি চাব পাৰা, তাৰ পৰাও শিকিবলগীয়া ধেৰ কথা থাকে। কিন্তু কিছুমান ল'ৰাই অকল ইণ্টাৰভিউটো এডভাৰটাইজটো চায়, আৰু এডভাৰটাইজটোত কি লাগিব, হাইট কিমান লাগিব, কোৱালিফিকেশ্যন কিমান মাৰ্ক আছে, সেইবিলাকতো এডভাৰটাইজটো চালে তুমিও বুজি পাবা। তো সেইটোকে পঢ়ি ইউটিউবৰ চেনেল চলাই আছে। মানুহৰ উদ্দেশ্যটো এইটো হ'ব নালাগে। আৰু ৰিটেন এক্সামত 3 নম্বৰ পইণ্টটো মই লিখি দিছিলোঁ, অলৱেজ এ কেৰি পেঞ্চিল, 2টা ব্লেক পেন, এটা ব্লু পেন ল'বা ৰিটেন এক্সামৰ কাৰণে। ৰিটেন এক্সামৰ কাৰণে মানে কি হয়, অন্য চিটখনত তুমি ডাইৰেক্ট যদি লিখি দিয়া, তেতিয়া কি হয় মানে পিছত যদি তোমাৰ ভুল হয়, তেতিয়াহ'লে তুমি একবাৰ বহাই দিয়াৰ পিছত বহাব নোৱাৰা। তো সেইটো কাৰণে এডাল কাঠ পেঞ্চিল লৈ যাবা, কাঠ পেঞ্চিল লৈ যিখন কুৱেশ্যন পেপাৰ দিয়ে তাতে টিক মাৰ্ক এটা দি যাবা, যিটো শুদ্ধ বুলি ভাবা। এটা কথা মনত ৰাখিবা, নিজৰ ওপৰত বিশ্বাস ৰাখিবা, কাৰণ তোমাৰ কিনাৰত বহি থকাকেইটাই এইটো নাভাবে যে তুমি চাকৰিটো পাওঁ, চবে নিজৰ কথাহে ভাবে। গতিকে বেলেগৰ ওপৰত বিশ্বাস কৰি লিখিব নালাগে, নিজে যিটো ভাবি শুদ্ধ বুলি ভাবা শুদ্ধটোৱে লিখিবা। ইমানখিনি আছিলে, আৰু কিছুমান কথা আছিলে এইবিলাকতো পাহৰি গৈছোঁ। মানে চব কথা কেতিয়াবা চিন্তা কৰি থাকিলেহে মনলৈ আহে। তো বেছি লাষ্টত মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে সদায় ফেক যিবিলাক মিছা বন্ধু আছে, মিছা বন্ধুৰ পৰা সদায় দূৰত থাকিবা, সদায় দূৰত থাকিবা। তোমাৰ লগত দৌৰিবলৈ যোৱা প্ৰতিটো ল'ৰাই যে চাকৰি পাবৰ কাৰণে দৌৰিছে, সেইটো নহ'বও পাৰে। আৰু তোমাৰ এনেকুৱা আছে, মোৰে ফেচবুকত ধেৰ ফ্ৰেণ্ড আছে, কমেও 9,000 ওচৰা-ওচৰি আছে, তাৰে মেক্সিমাম ফেক ফ্ৰেণ্ডেই আছে। গতিকে এনেকুৱা ফেক ফ্ৰেণ্ডৰ পৰা আঁতৰত থকাই ভাল। কিন্তু যিসকলে মোৰ ভিডিঅ'ত লাইক কৰে, কমেণ্ট কৰে, খুব ভাল লাগে। আপোনালোকে যিমান দূৰ পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। মই আজিলৈকে একো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ কোৱা নাই, এইটো ভিডিঅ' শ্বেয়াৰ কৰক, যাতে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে, আপোনাৰ মামাৰ ছোৱালীজনীয়ে, আপোনাৰ ভাগিন, আপোনাৰ ভতিজা, সকলোৰে কিবা এটা উপকাৰ হওক। তো এইটো উদ্দেশ্যৰ আগত ৰাখিহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ছাপোৰ্ট দিছে, ভাল লাগে, ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে। তো চেনেলটো নতুনকৈ খুলিছোঁ, ভুল ভ্ৰান্তি হ'লেও আপোনালোকে কমেণ্টত লিখি জনাব যে এইটো কৰিব নালাগিছিলে, এইটো কৰিব নালাগিছিলে। আৰু মানে কি হয়, বহুতে সোধে ইউটিউবত কিমান টকা পাওঁ, কি পাওঁ, এনেকুৱা ধৰণৰ কথা। তো ইউটিউবটো চেনেলটোনো কেলৈ খুলিছোঁ, সেই বিষয়ে মই আৰু এটা বেলেগ ভিডিঅ' বনাম। তো তাত সকলোখিনি ক'ম, কি কাৰণেনো ইউটিউব চেনেলটো খুলিছিলোঁ বা কিয়। একচুৱেলি মই ভাবোঁ যে মোৰ ফেমিলি, আপোনালোক মোৰ ফেমিলি হয়। তো নতুন সদস্য আহিলে কোনেনো বেয়া পায়। তো যদি এতিয়াও মোৰ লগৰ বন্ধু বান্ধৱী দাদা আছে, মোৰ শুভাকাংক্ষী আছে, যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি যিটো বেল আইকন আছে, সেইটো বেল আইকনটো দবাই অল কৰি দিব, তেতিয়া আৰু নতুন ভিডিঅ' যদি বনাওঁ সেইবিলাকৰ নটিফিকেশ্যন পাই থাকিব, আপোনালোকে চাব পাৰিব। তো ভালকৈ প্ৰেক্টিছ কৰা, নিজৰ ওপৰত বিশ্বাস ৰাখা, চাকৰি পাবাই। তো ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, বিশেষকৈ শ্বেয়াৰ কৰি দিব। যিকেইজনে মোক চিনি পায়, যিমান মোৰ ফেচবুক ফ্ৰেণ্ড আছে, মই নাজানো আজিৰ ভিতৰত মোৰ 1000 লাগে। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এই ভিডিঅ'টো বিশেষকৈ এই ভিডিঅ'টো স্পেচিয়েলি আপোনালোকে শ্বেয়াৰ কৰক। आप लोगों के लिए तो एक सैल्यूट बनता है। तो आज ले जय हिंद।